ডক্টৰ সব্যসাচী মহন্তলৈ ধন্যবাদ থাকিল। আমি এতিয়া অনুষ্ঠানৰ শেষৰ পিনে আগবাঢ়িছোঁ। এইখিনিতে শেষৰ দুখনি গ্ৰন্থ হ'ল এ গাইড বুক অফ বেচিক আছামিজ লেংগুৱেজ আৰু অকণিৰ মূলা গাভৰু। এই দুখনি গ্ৰন্থই প্ৰণয়ন কৰিছে অসমীয়া বিভাগৰ ডক্টৰ মায়াশ্ৰী গোস্বামীয়ে। এই গ্ৰন্থ দুখনি উন্মোচন কৰিবৰ বাবে মই আমাৰ কলেজৰ অধ্যক্ষ ডক্টৰ প্ৰফুল্ল চন্দ্ৰ কলিতা ডাঙৰীয়াক অনুৰোধ জনালোঁ। চিষ্টেমেটিক নাই হোৱা আৰু মানে মোক প্ৰফুল্লক কৈ আহিলোঁ বোলে যাৰ 4জন সাংবাদিক আছে কিতাপখিনি দিয়া গালি খাব কালি আজিও গালি খাব। ডক্টৰ গোস্বামীয়ে এই গ্ৰন্থখনি শিশুৰ উপযোগীকৈ সচিত্ৰভাৱে প্ৰণয়ন কৰিছে। আনিবলৈ